নমস্কাৰ টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 2024 বৰ্ষৰ আমি এই বছৰ 7 আৰু 8 মে অসমীয়া 24 আৰু 25 বহাগত মঙল আৰু বুধবাৰে টেঙাখাত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিব লৈছোঁ আৰু সকলো ৰাইজকে আমি সহায় সহযোগিতা কামনা কৰিলোঁ আৰু কাৰ্যসূচীৰ বিষয়ে আপোনালোকক জনাবলৈ আমাৰ সাংস্কৃতিক সম্পাদক পলাশজ্যোতি শৰ্মা ডাঙৰীয়াক অনুৰোধ জনালোঁ। ধন্যবাদ। আমাৰ প্ৰথম দিনা অৰ্থাৎ 7 মে 2024 চন 24 বহাগ মঙলবাৰৰ দিনা পুৱা 9 বজাত বিহু পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী শুভাৰম্ভ হ'ব। তাৰপিছতে স্মৃতি তৰ্পণ প্ৰতিযোগিতা আৰম্ভ হ'ব 11 বজাৰ পৰা। ঢোল পেঁপা বাঁহী গগনাবাদন প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ 1000 টকা আৰু দ্বিতীয় পুৰস্কাৰ নগদ 500 টকা। দিনৰ 12:30 মইনা দলৰ গছ তলৰ বিহু প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ 5000 টকা, দ্বিতীয় পুৰস্কাৰ নগদ 3000 টকা। দিনৰ 2 বজাত বোৱাৰী বিহু প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ 8000 টকা আৰু দ্বিতীয় পুৰস্কাৰ নগদ 4000 টকা। সন্ধিয়া 3:30 বজাত অৰ্থাৎ বিয়লি 3:30 বজাত বিহু নাচ প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ 2000 টকা, দ্বিতীয় পুৰস্কাৰ নগদ 1000 টকা। সন্ধিয়া 5:30 বজাত মৌ কুঁৱৰী প্ৰতিযোগিতা আৰম্ভ হ'ব। শ্ৰেষ্ঠ মৌ কুঁৱৰীক নগদ 5000 টকা পুৰস্কাৰ প্ৰদান কৰা হ'ব। সন্ধিয়া 7 বজাত যুৱক দলৰ বিহু হুঁচৰি প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু সেই বিহু হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ 30,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 20,000 টকা প্ৰদান কৰা হ'ব। নিশা 8:30 বজাত বিহু কুঁৱৰী প্ৰতিযোগিতা আৰম্ভ হ'ব। শ্ৰেষ্ঠ বিহু কুঁৱৰীক নগদ 25,000 টকাৰে পুৰস্কৃত কৰা হ'ব। এয়া হৈছে প্ৰথম দিনাৰ কাৰ্যসূচী আৰু প্ৰতিযোগিতাসমূহ। দ্বিতীয় দিনা অৰ্থাৎ 8 মে 2024 চন অৰ্থাৎ 25 বহাগ বুধবাৰে দিনৰ 11 বজাৰ পৰা আমাৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব। 11 বজাত মইনা দলৰ হুঁচৰি প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ নগদ 5000 টকা, দ্বিতীয় পুৰস্কাৰ নগদ 3000 টকা। দিনৰ 1:30 বজাত যুৱতী দলৰ গছ তলৰ বিহু প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব। প্ৰথম পুৰস্কাৰ নগদ 8000 টকা, দ্বিতীয় পুৰস্কাৰ নগদ 4000 টকা। দিনৰ অৰ্থাৎ বিয়লি 4 বজাত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ'ব। সন্ধিয়া 6 বজাত সাংস্কৃতিক অনুষ্ঠান। সন্ধিয়া 8 বজাত আমন্ত্ৰিত শিল্পীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠান। আপোনালোকে উপভোগ কৰিবলৈ পাব সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মীৰদ্বীপৰ গীতৰ শৰাই। গতিকে সমগ্ৰ টেঙাখাতবাসী ৰাইজৰে সহায় সহযোগিতা আৰু গঠনমূলক দিহা পৰামৰ্শৰ উপস্থিতি আমি টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিলোঁ। মই প্ৰতিযোগিতাসমূহৰ নিয়মাৱলীৰ বিষয়ে কৈ দিছোঁ। সকলো প্ৰতিযোগিতা নিৰ্ধাৰিত সময় অনুযায়ী অনুষ্ঠিত হ'ব। পলমকৈ উপস্থিত হোৱা প্ৰতিযোগীয়ে অংশগ্ৰহণৰ বাবে দাবী কৰিব নোৱাৰিব। প্ৰতিযোগীসমূহে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে আগতীয়াকৈ নামভৰ্তি কৰিব লাগিব। অৰ্থাৎ তেওঁলোকে ইয়ালৈ আহিও নামভৰ্তি কৰিব পাৰে। অন্যথা মই দুটা ফোন নাম্বাৰ কৈ দিছোঁ, 9954562658 বা 7896548789 এই দুটা নম্বৰত যোগাযোগ কৰি তেওঁলোকে আগতীয়াকৈ নামভৰ্তি কৰিব পাৰিব। সকলো প্ৰতিযোগীয়ে জাতীয় সাজপাৰ পৰিধান কৰাটো বাঞ্ছনীয়। মৌ কুঁৱৰী প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীৰ বয়স 14 বছৰৰ ওপৰত হ'ব নোৱাৰিব আৰু বিহু কুঁৱৰী প্ৰতিযোগিতাৰ বাবে প্ৰতিযোগীৰ বয়স 15 বছৰৰ ওপৰত হ'ব লাগিব। বিহু কুঁৱৰী আৰু মৌ কুঁৱৰী প্ৰতিযোগিতাত প্ৰতিযোগীসকলে উদযাপন সমিতিয়ে নিৰ্ধাৰণ কৰা বিহুৱা দলৰ লগত নাচ পৰিৱেশন কৰিব লাগিব। এইটো অতিকৈ গুৰুত্বপূৰ্ণ কথা, যিহেতু মৌ কুঁৱৰী আৰু বিহু কুঁৱৰীসকলে তেওঁলোকে নিজৰ বিহুৱা দল লৈ আহে, কিন্তু আমি ইয়াত স্পষ্টকৈ লিখি দিয়া হৈছে যে উদযাপন সমিতিয়ে নিৰ্ধাৰণ কৰা বিহুৱা দলৰ লগতহে তেওঁলোকে নাচ পৰিৱেশন কৰিব লাগিব। প্ৰতিযোগীৰ সংখ্যা কম হ'লে সমিতিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্তৰূপে মানি লোৱা হ'ব আৰু পুৰস্কাৰসমূহ সেই সম্পৰ্কতে প্ৰদান কৰা হ'ব। সমিতিৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব। গতিকে যদি প্ৰতিযোগীৰ সংখ্যা 3জনতকৈ কম হয় তেতিয়াহ'লে পুৰস্কাৰসমূহ সমিতিয়ে যি ধৰণে প্ৰদান কৰিব বিচাৰে সেইমতে প্ৰদান কৰিব আৰু ইয়াত প্ৰতিযোগীসকলে কোনো ধৰণৰ দাবী উত্থাপন কৰিব নোৱাৰিব। ধন্যবাদ।